গাইজ ওয়েলকাম টু মাই নতুন ইউটিউব চেনেল আৰু এইটো ফাৰ্ষ্ট ভিডিঅ' মোৰ চেনেলৰ। আৰু আজিৰ ভিডিঅ'টোত আমি খানা দেখাম মাঘ বিহুৰ। আমি ইবাৰি এটা ভেলাঘৰ বনাইছিলোঁ, এইটো চাওক। এতিয়া ইবাৰে খানা খাম আমি। মই অলপ দেখাই দিওঁ ভিতৰৰ ফালে। আৰু ইয়াতে খানা হ'ব, দুটা চৌকা বনাইছি বঢ়িয়াকৈ। ৰাতি খানা হ'ব, ৰাতি দেখাই আছোঁ। আৰু এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' ইউটিউব চেনেলৰ। কেনে পাই চাই কিনে ক'ব কমেণ্ট চমেণ্ট কৰি। এতিয়া অলপ বহা চহা হ'ব, ত্ৰিপল দিয়া হৈছে বঢ়িয়াকৈ। ঘৰটো এইটোৱে। আৰু ৰাতি হওকলৈকে আপোনালোকে এটা চিনেমেটিক ভিডিঅ' শ্বৰ্ট চাই লওক, বঢ়িয়াকৈ এনজয় কৰক। বানতে আমাৰ 2 সপ্তাহ ধৰি আমি এই ঘৰটো বনাই আছোঁ। আৰু আমাৰ বানত আমাৰ যিকেইটা আমাৰ চলি আছে তাৰে ভিতৰত আমাৰ মেইন চলি আমাৰ ঢৃকিত কাশ্যপ আছে। নমস্কাৰ অসমবাসী ৰাইজসকল, আশা কৰোঁ সকলোৱে ভালে কুশলে আছে, য'তে আছে শান্তিৰে থাকক, ভালদৰে থাকক। আৰু এই ঘৰটো আজিৰ পৰা প্ৰায় 2 সপ্তাহতকৈ মোটামুটি একদম 3 সপ্তাহ মানে হৈ গ'ল। 3 সপ্তাহ ধৰি আমি আৰম্ভ কৰিছিলোঁ, মানে কৰা আৰম্ভ দিছিলোঁ। এইটো ঘৰ আমি কমেও বৰ বেছি আমি 3-4টা মানে লগ হৈ কিনে বনাইছিলোঁ। তাৰে পাছত বাঁহ চাহ কাটছোঁ, বাঁহ কাটি কিনে নাৰা কাটছোঁ। প্ৰথম আমি 2 দিন নাৰাই কাটছোঁ। নাৰা কাটি কিনে নাৰা আহি লৈ আহিছোঁ, মানে এখন চাং বনাই দিছোঁ, চাঙিত লৈ আহিছোঁ। তাৰে পাছত মাথাটো বজা লৈ আহিছোঁ, আপুনি ভিডিঅ'ত দেখছি ক্লিপত। তাৰে পাছত এখন বেৰা আমি প্ৰথম বনাইছিলোঁ মোটামুটি 2 তাৰিখে এখন বনোৱা ষ্টাৰ্ট দিছিলোঁ। আৰু তাৰপিছত গাইঠা এনেকৈ লাগি আছোঁ, বেৰাবিলাক গাইছিলোঁ, চাং ওপৰত খাইলা এখন দিলোঁ। তাৰে লাষ্টত দিলে ফিনিচিঙৰ কাম হৈ যায়। ফিনিচিঙৰ কামত আপোনাৰ এই নাৰাগিলা এনেকৈ মাৰি দিছোঁ, মানে অলপ নাৰাই দি গাইঠা দিছোঁ। মানে যিহেতু নেচাৰেল দেখিলে ভাল লাগে। আৰু আপুনি কিমান আছে মানে প্লাষ্টিকৰ ৰচি দিলেও এটা লুকটো নাই, সেইকাৰণে নাৰাই দি গাইঠা দিছোঁ ভাল লগাকৈ। তো তাৰে পাছত আপোনাৰ এই লাইটৰ কানেকশ্যন দিছোঁ। ইয়াতে অনলাইনৰ পৰা বৰ্ডখন আনি কিনে লাইটৰ কানেকশ্যন দিছোঁ, বৰ্ডৰ তাঁৰ আনিছোঁ একেবাৰে ঘৰৰ পৰা আনি কিনে এটা মালা চালা অমলি দিছোঁ। আপোনালোকে ৰাতিৰ ক্লিপটো দেখা পাব। ৰাতি ভালকে দেখাই আছোঁ, লাইট চাইট জ্বলাৰ পিছত বঢ়িয়া কৰি। আৰু চৌকা টৌকা বঢ়িয়াকৈ খান্দা হৈছে। আৰু এই তলত খেৰ পাৰি দিয়া হৈছে। এতিয়া খাব নাকি? একদম এতে খাওঁ হয়। এতিয়া বৰ্তমান খাওয়াটো ঠিক হ'ল না, কিন্তু ৰান্ধাখিনি এতে কৰিম। আৰু খাওয়াখিনি খাব ইচ্ছা কৰিলে এতে খাব পাৰে বা তাতে খাব পাৰে। এটা টেবুল পাৰি দিয়া হৈছে। আৰু আশাকো দেখে দি তাহোন আছে, তাহোন আছে। এই আছে আমাৰ দেৱ আৰু বৰ্ণিল। ইফালে এইটো কুৰ্মী আহোঁ। এইকেইটা আমি চলি লগ হৈয়ে আমি গোটেই এই মানে ঘৰটো বনাইছোঁ। আৰু এটা মেজি ঘৰো আছে, মই যাওঁতে দেখাই দি আছোঁ। মেজি ঘৰটো কমপ্লিট হোৱা নাই অৱশ্যে, আজি ভাটিবেলালৈকে হৈ যাব। এতিয়া আমি ডাইৰেক্ট চিধাই ৰাতি লগ পাই আছোঁ। চিধাই ৰাতি ইফালে আৰু আমি চিধাই ৰাতি লগ পাই আছোঁ। আপোনালোকক গেম খেলি আছে, গেম খেলি আছে। সৰু ছোৱালী পাউডাৰ আন চলি কান্দ সৈতে মোবাইলটো লৈ আহিলি। বৰ্ণিলৰ হাঁহি উঠছি। দিয়ক তে বাৰু ছাৰ, বাই বাই বাই। আৰু ৰাতি লগ পাম। চ' ৰাইজ ৰাতি হৈ গ'ল আৰু মই আহি গ'লোঁ খানা খাবা। চ' এতিয়া তাতে যাই ডাইৰেক্ট লগ পাই আছোঁ খানাত। তাতে এইটো ইয়াতে ভেলাঘৰটো অলপ চলপ দেখি আছে। এইটো আহি গ'লোঁ, ইয়াতে ধুনি জ্বলি আছে। ইফালে এইটো বঢ়িয়াকৈ ঘৰটো বনাইছে। বোলে খাবাই মাংস চাংস লৈ আহিল নেকি? কাশ্যপ মইনা কাশ্যপে পুৰা আইডিয়া কাটি আছে। কিবা এটা কৈ দিয়ক। নমস্কাৰ। এই জুবিন গাৰ্গৰ গান বাজি আছে। এই দালি খান নহ'লে এতিয়া বঢ়িয়াকৈ খানা পিনা হৈ আছে। তাৰপিছত আৰু লগ পাই আছোঁ অলপ দেৰিকৈ পুৰা মাংসটো হোৱাৰ পিছত, মানে চুঙাত বনা মাংস হ'ব এতিয়া অলপ দেৰি কৰি। মাংস পাথাৰে লৈ পাথাৰ মাংস পাথাৰ ৰাইচ। আইটেমটো মই সেয়ে কোৱা নাই, আইটেমটো কওঁচোন কুৰ্মী। দালি, মাংস, ভাজা। এই মাংস কি? ব্ৰইলাৰ, পাঠাৰ, কয়লাৰ, 3 বিধ মাংস। ব্ৰইলাৰটো হেৰি হ'ব, ব্ৰইলাৰটো পুৰা হ'ব। ব্ৰইলাৰটো পুৰাহে হ'ব। পুৰা কেতিয়া হ'ব ব্ৰইলাৰ? পুৰা
মেইন খানাখিনি মানুহ লওঁ তাৰে পাছত নিজৰ ইমান মাৰি পুৰি কিনে আমাৰ চুঙা সেই ৰেডি হৈছে চুঙাত বানা আৰু ব্ৰইলাৰটো চুঙাত বানা হ'ব ঘৰটোতো আপোনালোকক দিনত দেখুৱাইছোৱেই এতিয়া আমাৰ মানুহগিলা আহি আছে লাহে লাহে তাৰপিছতহে আৰু হ'ব মইনাটো আছে ইয়াৰ বৰ্ণিল জগাৰী চৰাইজ ইটা ইফালে বৰ্ণিল আছে আৰু মই আছো এতিয়া মস্ত ডাঙৰ এটা প্ৰেংক হ'ব প্ৰেংক মানে কি তাহাৰ ঘৰৰ মানে যিটো আমাৰ ঘৰটো বনোৱা গৈছে তাৰে লাইট চাইটে দিয়া আছে লাইটহে দিয়া আছে আহাৰ ঘৰৰ অলপ আগৰ পে আহাৰ ঘৰৰ আগৰ পৰা দিয়া আছে চ' লাইটটো নুমেৰি দাউৰিম ভাই তোৰে দাউৰিম তাৰপিছত আৰু জিগৰে কৰিব আমি দূৰৰ পৰা ভিডিঅ'টো কৰিম ৱাল চাল ভাঙি যাব গাইছ ৱাল চাল ভাগি দাউৰ বোলে কিছুমান এটা চলি আছে গাইছ ইয়াক দেখাব মানে বোধহয় আমাৰ খানাৰ এটা চলি আছে সেইটো চলিক মানে কি দেখাব মানে ইয়াৰ ওপৰতে ওটা গুচি যাব ষ্টাৰ্ট কৰোঁ আৰু ষ্টাৰ্টটো কৰোঁ লাহেকে কল্যাণ খুৰা আছে আগত সেইকাৰণে অলপ লাহে ধীৰে যাম বঢ়িয়াকে আগৰ লাগিছে বৰ্ণিল গৈছে মই নাই এতিয়া বৰ্ণিলে লাইটটো অফ দাউৰ ভাই চিন্তা কৰিবি নকবি একো নকবি একো নকবি বঢ়িয়াকে খাটাৰা হ'ব এতিয়া কি হল কি তাক পানী দিলাক মানে পানী জাৰা দি আছিল এতিয়া অলপ পানী চিটাই দি আছিল লগালগ লাইট হল লগালগ বন্ধ হৈ গৈছে লাইট চব বন্ধ হৈ গৈছে এই মালা চালা চব বন্ধ হৈ গৈছে লাইট বন্ধ হ'ল লাইট বন্ধ হৈ গৈছে কিতে আমি এই আপুনি লোকৰ আহাৰ 1 মিনিট হোৱা নাই আপুনি লোকে আহাৰ আমি স্পিকাৰটো আনলো আৰু আহাৰ বল লাইট বন্ধ হৈছে এটা কল্যাণ খুৰাই ক'ত বাপৰে বাপ ডেঞ্জাৰ হুড কৈছে না গেল সি খোজ পাইছিল ই গুচি গেল আৰু নাই আৰু কিটো আৰু বেয়া বস্তু ৰাখিল নাই লাইট চাইট বন্ধ কৰি কল্যাণ কৰে পানী চানী মাৰি দিলা শুদ্ধ পানী নাকি হাতখান দিবি হাতখান চাইছিল সোমাব পাৰো নেকি পাছত আল্লাহ সোমাব এনে গুচি গেল আৰু বোলে লাইটে বন্ধ হৈ গেল আৰু এইফালে চুঙাটো ৰেডি দেখো কি কৈছা চিচুৱেশ্যন বোলে বৰ ডেঞ্জাৰ হৈছে ভূতটো আহি গৈছে বোলে আজি আহাৰ বোলে ভূত আহি গৈছিল ৰাইজ পানী লাইট চাইট বন্ধ হৈ গেল বোলে হা ভেলাঘৰ এই হ'লেও ডিজাইনটো বঢ়িয়া হৈছে কিন্তু নাকি দেখছি না ভূতে উৰুকা খাব আহিছে চিটুৱেশ্যন আজি মানে বৰ ভয়ংকৰ হৈছো ইয়াতে কেছটো ৰাতিলৈ আমি থাকো না বাছি অ শৰ্মা ৰাতিলৈ আমি থাকিম না পাছে আমি থাকিম না নাই তুহুন যদি থাকা মই থাকিম এতিয়া নহয় ৰাতিক লগি ভূত থাকিম ঐ ভূতে ভূতৰ উৎপাতত ভূত বুলি কয় আপোনালোকে খাই পেলা বোলে ধুনী জ্বলি গেল ধুনী গুড়া জ্বলিল আমাৰ কাশ্যপে জ্বলালাক চ' এতিয়া আৰু বঢ়িয়া আৰু ইফালে একদম ইফালে পুৰা লাইট চাইট জ্বলি ধুনীয়াকৈ এটা খানা বনি আছে ইফালে ধুনী যাই আহে গাইছ আহি গেলি হ'ল আমি ইয়াতে অহা বছৰৰ পৰা আমি মানে সেই কৰিম ফৰেনাৰক মাতিম ইয়াতে অহা বছৰ ফৰেনাৰক মাতা হ'ব আমি এটা গাইছ মানে ৰাছিয়া হ'ল ইংলেণ্ড হ'ল জাপান হ'ল তাৰ আমি ফৰেনাৰক মাতিম ইয়াতে আমাৰ মানে অসমীয়া মাঘ বিহু খুৱাম উৰুকা খুৱাম $1,000 ডলাৰ্ছত কওঁ কি মাতে বোলে মানুহে মাতে না আপিয়ে মাতে ঠিক দছা বোলে ছাৰ আপুনি টাইটানিকতো খানা হৈছিল টাইটানিকখন বানতে আৰু এইবাৰ এই ঘৰটো বানতেও খানা 2 বছৰ 2 বাৰ খানা আচ্ছা এইটোত মই নাছিলো মই টাইটানিক আৰু এইটোত থাকলো চ' খানাটো তো প্ৰত্যেক বছৰে হয়ে বান হয়ে এৰা ৰাতি বোলে আহিলা হাতে দি লাগে ভাই এইগিলা ভূতটো ৰিক্স লৈ ভূত আহে ৰাতি ৰাতি ইয়ে দিব থাকলি তোক ছাৰ আপুনি 2 বছৰ ধৰি খানাটো খালাক এতে
কেনে এক্সপিৰিয়েঞ্চ কি কওক এক্সপিৰিয়েঞ্চটো খুবেই ভাল পাইছে মোৰ এটাই আফচোচ ৰাতি মই থাকবা বিৰাট ইচ্ছা কৰোঁ কিন্তু লগ কোনেও নাথাকে এতিয়া লগ কোনো নাথাকিলে একলা একলা কেনেকৈ থাকে এতিয়া? আমাক থাকবা নেদে ঘৰতে এই ভূতৰ হয় এতিয়া হেকালৈ ক'বালে এই একবাৰে ধৰি যাচোন তাকে লৈ যা আগলে যা এই তাকে একবাৰে ঘৰটো তাকে লৈ যা খোজকাঢ়ি সেই ঘৰটোত থাকে লগি মই পানী আছোচোন কেনেকৈ যাওঁ সেইকাৰণে কৈছোঁ নৰা যাবা মই কেতিয়া কৈছোঁ ভূত আছে বুলি মইতো এনেকৈ কৈছোঁ যাব নোৱাৰে বুলি ভয় ই কি কয়ে নিজে নাজানে কাৰ কয় কি কয় আগতে মোক বহুত শক্তিশালী বুলি ভাবে সেইকাৰণে কাৰ্গো ট্ৰাক বুলি কয় শক্তিশালী নহয় পুৰা বুলি ভাবো তো সেইকাৰণে তো খানা বনাই আছে ভিতৰত আৰু এইফালে ধুনী জ্বলি থাক। ফাল্টু কৰা হৈছে আমাৰ মানে এনে নহয় এতিয়া ভূত চুতৰ অলপ ভয় লাগে দিয়কচোন আহি থকা মাজত লাইট চাইট অফ কৰি দিয়ক অৱস্থা জুই উঠছি জুই ভূত আহে বুলি ইয়াতে অ ৰিক্স নাই ভাই তেতিয়া আহিছিলোঁ বোলে খাইছিলে তুঙে কৈছা আহিছিল বুলি তুঙে কৈছিলোঁ লাইট চাইট অফ হৈ গৈছিল এই এইটো লাইট অফ হৈছে কিবা প্ৰব্লেম হৈছে বৰ্ডৰ তাতে প্লাগ চুইচ বন্ধ কৰি দিলে লাইট অফ হয় কি আৰু বেছিকে পাৱাৰ পাব নাই আহিবে দিলা বন্ধ কৰি আহিবে হা আহিবে দিছে আহিব বন্ধ গম নাপাওঁ কোনোবাই দিছে মুঠতে তোৰ আহিব অংশ আছিল তাতে নাই আহিবে চাগে কিবা কৰ মুঠতে বন্ধ কৰা চুইচটো বন্ধ কৰতে অফ হৈ গৈছে হ'ব পাৰে হবা পাৰে নহয় হয়েই চুইচ অফ আছে সেইকাৰণে লাইট জ্বলা নাই আৰু এতে ভূতৰ কথা নাহে কি কয় এই মাংস আমাৰ এই চুঙাত ভৰাই আছো চুঙাত এই মাংসখিনি কথা সানি লওঁ সানি কিনে চুঙাটো ভৰাই দিওঁ আৰু এতিয়া ওপৰত খেৰে দি খপা এটা মাৰি দি কিনে ধুনীত বা এতিয়া চুকাতে দিওঁ নেকি সেকি দিম ধুনীত দিলি হ'ল ধুনীত দিলে হ'ল ধুনীত দিলি য'ত দিয়া মুঠতে এইটো আমাৰ চুঙাত বনা মাংসটোৰ ৰেচিপিটো আৰু এতিয়া ভৰাই থকা হৈছে বঢ়িয়া কৰি চুঙাটো গৰম হ'লে হ'ল চাইডটো জ্বলি হ'ল এটা দুটা ৰেডি হৈছে সুন্দৰকে কি ক'লা সি চুঙাটো গৰম হ'লে হ'ল চুঙাটো গৰম হ'লে হ'ল এইখিনি সিজি হ'ল দে হ'ব দে মই ভিডিঅ'টো এতিয়া ভিডিঅ'টো বৰ্তমান এতিয়া বন্ধ কৰোঁ বিৰাট এটা চলিব মানে চুঙাটো ইফালে চুঙাটো ছাৰ চুঙাটো শিকে দিয়ক এইফালে এইটো লাগি গ'ল চুঙাটো এইটো চুঙাত এনে দিছে নেকি এইটো এনে এটা এনে আৰু বাকী দুটাতহে আছে এইটো এনেকে দিলি আৰু দিছে মন গৈছে দিছে ধৰা আৰু এইফালে এইটো বনব আৰু লাহে কৰি বহুত টাপ এতিয়া তেতিয়াহে বনব ব্ৰইলাৰটো ওপৰত কিবা এখন দিব লাগিব এইফালে মাংসটো বনি আছে মাষ্টাৰ চেফ বহি একদম টুপি চুপি মাৰি একদম চেভেন লাগছি কাশ্যপক আৰু এই ধৰা ষ্টিক আছে ইডাল হাংটাডাল এইফালে আহি গ'ল মাংস আহি গ'ল মই একো কৰা নাই দে পৃথিৱীত মই এনে জানো বৰ কাজিয়া ওলে গৈছে পুৰা ফাই বঢ়িয়া এইফালে অমলান ভাই আহি যালাক জাষ্ট আহি গ'ল এইফালে মন ভাইও আহি গ'ল দুটা এইফালে বৰ্ণিল চিনি বনাই নেকি নাই চিনি নাপায় ইয়াক আজিকালি পটককে আৰু ৰাইজ টাউন ইফালে বনাই আছে আৰু মই অলপমান ঢিকিটো চাইকেলখন লৈ কিনে পাঠশালাত দেখি ওলাই আহিলোঁ চ' অলপ পাঠশালাৰ পৰা আহোঁ সৰু কাম এটা আছে আৰু ইফালে 8টা বজাৰ পাঠশালা লাহে লাহে বন্ধ হয়ে আৰু পাঠশালাখন ঠাণ্ডাৰ দিন চ' ৰাইজ যাই আছোঁ এতিয়া পাঠশালাৰ পৰা খোজ চিধাই আৰু যাই কিনে তাতে ডাইৰেক্ট লগ পাই আছোঁ বঢ়িয়াকৈ তাতে আজি হৈ আৰু এতিয়া ফালা হ'ব আৰু বঢ়িয়াকৈ পাঠশালাতে আহিলোঁ এই জাষ্ট চ' এই আৰু এতিয়া খানা খোৱা হ'ব এতিয়া লাহেকৈ কি কৰা তই ৰাইজ আমাৰ খানা বানা হৈ গ'ল কাজিয়াও আৰম্ভ হৈ গ'ল খানা বানা হৈ গ'ল এইফালে কাশ্যপ কৈ গ'ল মাৰাৰ লগে লগে এক গুৰিত কি এতিয়া আমাৰ এই ধুনী পোৱা হৈছে অমলান আছে ইফালে এখন বিছনা কৰি যদি বৰ্ণিল লগতে পাই দিওঁ কেনে লাগে আপোনাকে পাৰিম যিহেতু আপুনি কেনে লাগে এখন আৰাম কেনে পাব এতে মানে আপোনাৰ টেষ্টিং কৰি কাৰ্গো চিটকি যাব এতিয়া খানা খাওঁ সময়টো আপোনালোকক দেখাই আছো আৰু হৈ গ'ল চব বানো চানা বঢ়িয়া কৰি ভিতৰত দেখাই দিওঁ অলপ পটককৈ হৈ গ'ল চব বানো সুন্দৰকৈ বানো হৈ গৈছে চব এতিয়া খাওঁ সময়ত খাওঁ অলপ দেখাই দি ভিডিঅ'টো শেষ কৰিম আৰু
ৰাইচ খোৱাৰ আগতে আমাৰ অলপমান ঘূৰা পকা হৈ অলপ আছে যাত্ৰা আমি অলপ ঘূৰি সৰু সৰু যাত্ৰা মানে সৰু সৰু যাত্ৰা অলপমান ৰাউণ্ড মাৰি হৈ এক চক্কৰ একৰণ মাৰি আহোঁ কেইটা অলপ বাজিল আগৰ পৰা। এতিয়া কেইটা বাজিল মোটামুটি আপোনাৰ বৰ্তমান হা 9:30 বাজিল মোটামুটি 9:30 9:30 9:30 বজাত আমি 10টা মানত খাই দিম ভাত আৰু সুন্দৰকে গোটেই কেইটাই ওলাইছো আগতে হৈ যাব পাৰে অ এতিয়া মুঠতে একৰণ মাৰি আহোঁ অলপমান যি আগতে যি হজম হ'ব লগা আছিল সেইখিনি হজম হৈ যাওক হৈ যাওক। তাৰপিছত খাই দিম আৰু কাৰ্গো ক'ত কাৰ্গো কাৰ্গো ক'ত কাৰ্গো ক'ত আগত 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 কাৰ্গো আগত না না কি জানো না কাৰ্গো কাৰ্গো শুনছি না অ কাৰ্গো কাৰ্গো প্ৰথম আগত দিলি হ'ল যেতিয়া পাঁচ চাৰ অহ জেগা আহে পাছত লাষ্টত দিলে নহ'লে পৰ্বতে কি হ'ল তই কি কবি কাৰ্গোৰ ওপৰত অমলাহানি পালে অমলান্দা ব্যস্ত এই ইয়াৰ এনেকে কৈ থাকে আহোঁ গোটেই কেইটাই আরেকবার হরি বল গৃহস্থর মঙ্গলাতে খানা হৈ গেল মাংস নেদেখোঁ সকল লোকে পূজা এভাগ আপোনালোকে আগবঢ়াইছে কুলপুৰ হৈতে কিন্তু ৰেব দে একদম চ' এতিয়া ঢিকিতে আমাক এটা কথা শিকাব ভাত চাত খালোঁ বঢ়িয়াকৈ ঢিকিতে এতিয়া এটা কথা শিকাব ঠিকে ঠিক নতুন বস্তু এইটো এটা এইটো বস্তু কৰিলে আপোনালোকৰ বিন্দাছ হ'ব আপোনালোকে এনে বাগাত দি কিনে এনে আনকি ভুই গ'লি বাটাৰটো পুৰা ষ্ট্ৰীম লাইন ফ্ল' যায় একেবাৰে পুৰা বাটাৰ পুৰা মানে জুই জুই ফুকলি সদায় বাগাত দি ভুই ক'ব লাগে বাগাত দি। জুই উঠে এতিয়া আচ্ছা জ্বলছে তো আমি নতুন কথা শিকিলোঁ ভাত চাত খাই দে চ' ৰাইচ চ' এতিয়া আজি আমি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ টাইটানিকতো আমি খানা খাইছিলোঁ সেইটো ভিডিঅ' বনোৱা নাই কাৰণ চেনেল নাছিল চেনেল আছিল আৰু ইবাৰি আমি ভিডিঅ' বনালোঁ মেমৰি হিচাপত একদম চ' খানাটো খাই বহুত ভাল লাগিল 2026ৰ বস্তু কথা কথাই বঢ়িয়াকে বনাইছো খানা চবে বহুত মিলি সোৱাদ জুলি হৈছে। খানা খাইছো পইচা তুলি লগ ভাত খাইছো হৈ গৈছে কাম একদম সুন্দৰ হৈছে চব সুন্দৰ হৈ গৈছে নিজে কষ্ট কৰিছো এনকে খাইয়ে ভাল লাগে এনেকৈ ভাল লাগে এনেকে ভাল কষ্ট লাগে। হ'ব লাগে নেচাৰেল বস্তুখিনি চবে কষ্ট কৰিব চবে লাগে কষ্ট কৰি নিজে লগ ভাত কেইটা জুইব মাকি এতিয়া অলপমান জুই পাম তাৰপিছত আৰু চবে আমি ঘৰে ঘৰে যাম ঘৰে ঘৰে চ' 2026ৰ উৰুকাৰ আগদিনা আমি খানাটো খালোঁ কাৰণ উৰুকাৰ দিনা এইবাৰ মঙলবাৰ পৰছি বহুতে নাখায় সেইকাৰণে আমি আগা দিনাই খালোঁ কালি উৰুকা আপোনালোক সকলোকে হেপ্পী মাঘ বিহু কাতি মাঘ বিহু আমাৰ দুটাৰ ফালৰ পে আমাৰ দুটাৰ আমাৰ গোটেই টিমটোৰ পে ফালৰ পে বৰ্তমান ভিডিঅ'ত আমি দুটাই আছো চ' গোটেইকেইটাক চবকে হেপ্পী মাঘ বিহু আৰু লগ পাই আছো এটা নেক্সট ভিডিঅ'ত এইটো ভিডিঅ' দি চাই ভাল পালাক লাইক কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আমাৰ নতুন চেনেল এইটো যাতে ছাপোৰ্ট কৰে আপোনালোকে আৰু মেইন কথা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব একদম এইটো একদম নতুন ফ্ৰেছ চেনেল হেপী মাঘ বিহু অল দা অসমবাসী ৰাইজ বাই বাই